এতিয়া বাজিছে ৰাতিপুৱা 6:30 আৰু মই টোপনি পৰা উঠিলোঁ আৰু এতিয়া ভাবিলোঁ আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট নকৰোঁতে মই আপোনালোকক মোৰ ইউটিউব চেনেলটো স্বাগতম জনালোঁ ন। তো ৱেলকাম টু মাই ইউটিউব চেনেল ক্ৰিয়েশ্যন ষ্টাইল। আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, তো বলক মই ৰাতিপুৱা নাস্তাখিনি বনাই লওঁ। তাৰপিছত আগে মই মুখটো ফ্ৰেছ হৈ লওঁ, তাৰপিছত দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ। তো চাই থাকিব ভিডিঅ'টো সকলো, যিহেতু ঘৰত আমাৰ নাই তো কামখিনি মই কৰিব লাগিব গোটেই কামখিনি, তো টাইম লাগিব। তো অলপ ফটাফট কামখিনি মই কৰি উঠোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে।
কৰি আজৰি হৈছিলোঁ মাত্ৰ আকৌ দিব লাগে চাহ পানী মা থাকিলে মা কৰিব নালাগিল হয় উপায় নাই মা নাই যিহেতু তো মই দিব লাগিব তো ব'লা সেইখিনিকে কৰোঁ এতিয়া মই মিস্ত্ৰীক চাহখিনি দি আহি ভাবিলোঁ মোৰ চুলিখিনি আঁচুৰি লওঁ তো মই চুলিখিনি আঁচুৰিবলৈ লৈছোঁ How you not putting okay. Friend মিস্ত্ৰী চাহ পানী বনাই দিলোঁ অলপ দেখুৱাই দিছোঁ কি কাম কৰি আছে আমাৰ ইয়াতে আমাৰ অল দিব সেইখিনিত তো এনে কাম চলি আছে এইটো হিমা আমাৰ এনেকৈ তালৈকে দিব বাৰীলৈকে তো এতিয়া মই 12টা বাজিলে আৰু দুপৰীয়া ভাত বনোৱাৰ টাইম হ'ল তো তাৰ আগত ভাবিলোঁ কমলা টেঙা আনিছিলোঁ যোৱাকালি নলবাৰী টাউনত গৈছিলোঁ তো আনিছিলোঁ টাউনত গৈ আৰু এটা বস্তু আনিছিলোঁ মই দেখুৱাই দিছোঁ পাইল এযোৰ আনিছিলোঁ পাইলযোৰ কি হ'ল তাৰমানে মই দেখুৱাই দিছোঁ পাইলযোৰৰ এপাত দীঘল আছে আৰু এপাত চুটি আছে তাৰমানে মই তাত জুৱেলাৰীৰ যিটো পাইল পিন্ধি চাইছিলোঁ এপাত মোৰ পূৰা একুৰেট হৈছিলে কিন্তু তাৰে মাজত এটা একে ষ্টাইলৰে এইটো পাত ইয়াত এই পিংক কালাৰৰ যে পাথৰটো আছে এই পাইলত এটা আছে আৰু নেক্সট এইটো পাইলত দুটা আছে এইটো এটা আৰু এইফালে এটা দুটা আছে তো সেই পাইল অলপ ডাঙৰ হয় আৰু এইটোত এটা পাথৰ আছে আৰু এইটোত দুটা আছে পাথৰ তো মই এই পাত পিন্ধি চাইছিলোঁ এই পাত হৈছিলে তাত তাৰপিছত ভাবিলোঁ নেক্সট সেইডালো হ'ব এতিয়া ভালদৰে চোৱা নহ'ল তাত যে এটা পাথৰ আছিলে তো ঘৰত আহি যে পিন্ধি চালোঁ মোৰ তাত ডাঙৰ হৈছে অলপ তো এতিয়া কৰিব লাগিব আৰু এই পাতো চেঞ্জ কৰিব লাগিব জানো আছে নে নাই নে আৰু কোনোবা বেলেগৰ নাজানো
টেঙা খালোঁ আৰু অলপ বাকী আছিলে, তো ভাবিলোঁ অলপ স্কিনত লগাই দিওঁ। তো মই এনেকৈ স্কিনখনত লগাই দিলোঁ অলপ। তো আপোনালোকে জানে কমলা টেঙাটো আমাৰ স্কিনৰ কাৰণে বহুতেই বেছি ভাল। তো আপোনালোকে ট্ৰাই কৰিব পাৰে, বতৰৰ ফল যিহেতু খাব লাগে, স্কিনত লগাব লাগে। তো ভাবিলোঁ মই অলপ লগাই দিওঁ। ফ্ৰেণ্ডছ, কমলা টেঙা বাকলিখিনি আপোনালোকে পেলাই নিদি এনেকৈ ৰ'দত শুকুৱাই থৈ দিব পাৰে, কাৰণ কমলা টেঙাৰ বাকলি আমাৰ স্কিনৰ কাৰণে বহুতেই উপযোগী। এনেকৈ মই গুড়ি কৰি লগাই ৰাখিলোঁ আৰু এতিয়া মই ভাতখিনিও উঠাই দিলোঁ। তো ভাতখিনি সিজি থাকিব, যিহেতু টাইম লাগিব সিজোতে। তো ৰাতিপুৱাৰ পৰা মানে ইমানেই কাম, মা নাথাকিলে ঘৰৰ সকলো কাম ময়ে কৰিব লাগে, কাৰণ ঘৰত মা আৰু মই, আব্বা ভাইটিহঁত আছে, কাম কৰা মানুহ যিহেতু ঘৰত মা আৰু মই। তো মা নাথাকিলে কাম বহুতেই বেছি হয়, তো মই কৰিব লাগে। তো ৰাতিপুৱাই সোনকালে উঠি তেতিয়াৰ পৰা কাম কৰি 11:30 বজাত আজৰি হৈছিলোঁ। তাৰপিছত আকৌ মিস্ত্ৰীক চাহ দিব লগা হ'ল। কামখিনি কৰি আজৰি হৈছিলোঁ, সেইমাত্ৰ আকৌ মিস্ত্ৰীক চাহ বনাই দিলোঁ। তাৰপিছত সেনেকৈ 12টা বাজি গ'ল। তো এতিয়া ভাত বনোৱাৰ টাইম হ'ল, তো ভাতখিনি উঠাই দি আহিলোঁ। তো ইমানখিনি আৰু ঘৰত অকলে থাকিলে বহুতেই বেছি কাম ওলায়, কি আচৰিত মানে ইমান কাম কৰিব লাগে ঘৰত, ইমান কাম আছে। যদি আৰু খেতিও আছে আমাৰ, কিন্তু আমাৰ নিজে নকৰে, বেলেগে দি যায় ধান। তো আৰু যদি ইমানখিনি কৰিব লগা হ'ল, তো আৰু বহুতেই বেছি কাম থাকিলে বাঢ়িল হয়। তো ভাগ্য ভাল, ইমানখিনি কাম, খেতি বাতিৰ কামো নাজানো আৰু ইচ্ছা কৰিলে কৰিব পাৰোঁ বা জানিম, শিকিলে জানিম চবখিনি কামে, কিন্তু খেতিৰ কাম নিশিকোঁ, মই নকৰোঁ খেতিৰ কাম, সেই কাম। তো বাকী ইমানখিনিয়ে কৰোঁ। তো যিখিনি জানো সেইখিনিও কৰিম, কিন্তু খেতিৰ কাম নকৰোঁ। মই নকৰোঁ সেইটো কাম, থাকিলেও নকৰোঁ। বহুত বেয়া পাওঁ মই ইমান ৰ'দত ধান মেলা, শুকা মেলা, জৰা, কিবা বহুত বেয়া পাওঁ। তো চাই থাকিব ভিডিঅ'টো, ভাল পালে এটা লাইক কৰি দিব। তো এতিয়াই নকওঁ শেষ হ'ল বুলি, তো আগলৈও চাই থাকক। গোটেই দিনটো কি কাম কৰোঁ, কি নকৰোঁ, গোটেইখিনি দেখুৱাই থাকিম। আৰু আজি এটা কথা, মানে চিষ্টাৰৰ আজি ৰিলিজ দিয়াৰ কথা আছিলে, আজি অহাৰ কথা আছিল, কিন্তু নাহিলে, কাৰণ মাইনাটোৰ অলপ কিবা প্ৰব্লেম হ'ল। তো ICUত থ'ব লগা হ'ল। তো সেইটো কাৰণে আজি ৰিলিজ নহ'ব। তো আজি নাহে, আহিম বুলি কৈছিলে, কিন্তু আহিব নোৱাৰে এতিয়া, ডক্টৰে আহিব নিদিয়ে। তো ইমানখিনি আৰু ফ্ৰেণ্ডছ, এয়া মই ভাতখিনি নমাই থৈ আহি মই মাছখিনি ধুব আনিছোঁ। এইখিনি শ'ল মাছ হয়। তো আজি ওলকবি, আলু আৰু শ'ল মাছৰ জোল বনাম বুলি ভাবিছোঁ। আজি আমি যিহেতু 4টা মানুহ আৰু মিস্ত্ৰী ভাত নাখায়, সিহঁতৰ ঠিকা কাম। তো এয়া আমাৰ হৈ যাব, এখন আঞ্জা বনালেও হৈ যাব বাৰু। আৰু এয়া মই তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজি লোৱাৰ পিছত মই অলপ নহৰুৰ পেষ্ট দি দিছোঁ আৰু অলপ হালধি গুড়ি দি এনেকৈ মাছখিনি বহাই দি অলপ টাইম ভাজি লৈ পিছত অলপ পানী ব্যৱহাৰ কৰি মই নিমখ দি দিছোঁ সোৱাদ অনুসাৰে। আৰু এতিয়া অলপ মই গৰম পানী দি দিছোঁ ইয়াত, আৰু ইয়াত জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু জিৰা গুড়ি অকণমান দি দিছোঁ। এইখিনি অলপ ভাজি লোৱাৰ পিছত আকৌ অলপ মই ইয়াত পানী দি দিম।
যাওয়ালৈকে আছিল এতিয়া এইখিনি মই ঠিক কৰিব লাগিব দুপৰীয়া ভাত পানী খাই আৰু ভিডিঅ' নবনালোঁ কাৰণ সেই অলপ কিবা কাম আছিলে সেইটো সেইখিনি কাম আৰু নেদেখুৱালোঁ আৰু ভাত পানী খাই অলপ টোপনি মাৰিলোঁ তেতিয়াৰ পৰা আৰু ভিডিঅ' বনোৱাই নহ'ল মোবাইল হাতত নল'লোৱে তো এতিয়া ৰাতি 8:30 বাজিছে তো মোৰ ভাত পানী একেবাৰে ক্লিয়াৰ হ'ল বনোৱা হৈ গ'ল মা নাহিলে আজিও তো ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপুনিও ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অলপ ক্লিক কৰি দিব যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগে পায় তো ফ্ৰেণ্ডছ তেতিয়ালৈকে ভালে থাকক আল্লাহ হাফিজ বাই বাই